এটা ঘৰ নাই, পুৰা ডাঙৰ এখন হাবি, সেই হাবিখনৰ মাজেৰে গৈ আছোঁ। আৰু এইবোৰ ইয়াতে বজাৰ কৰিছে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এক নতুন ভিডিঅ'লৈ। বৰ্তমান চাৰিওপিনে চলি আছে পিকনিকৰ বতৰ আৰু সকলো মানুহে লগে ভাগে এসাঁজ ফূৰ্তিৰে ভাত খোৱাৰ হেঁপাহেৰে এডোখৰ ধুনীয়া ঠাইত আহে। কিন্তু এই ধুনীয়া ঠাইখিনি আমাৰ বহুতৰে বাছনি কৰাত কেতিয়াবা অসুবিধা হৈ পৰে যে কোন ঠাইত গ'লে বেছি সুবিধাজনক হ'ব, লগতে ভালদৰে পিকনিক উপভোগ কৰিব পৰা যাব। গতিকে আজি মই আপোনালোকক দেখুৱাব গৈ আছোঁ গুৱাহাটীৰ পৰা প্ৰায় 60 কিলোমিটাৰ দূৰত্বত থকা এডোখৰ ধুনীয়া ঠাই, যাৰ নাম হৈছে ৰাণীখামাৰ। চ' এতিয়া বৰ্তমান মই যিটো ৰাণীখামাৰ গৈ আছোঁ, এতিয়া ৰাণী হৈ কিনে মই গৈ আছোঁ। আৰু ৰাস্তাটো এতিয়া আপোনাৰ যিটো একলেনৰ যিটো ৰাস্তা হয় আপোনাৰ ছাৰ্ভিচ ৰোড, সেই ছাৰ্ভিচ ৰোডেদি মই এতিয়া যাম। একচুৱেলি মিৰ্জা হৈ কিনে মই যাব পাৰোঁ, কিন্তু মিৰ্জা হৈ কিনে মই নাযাওঁ। গতিকে এইটো হৈছে একলেনৰ ৰাস্তা, একলেনৰ সন্মুখেৰে এতিয়া যাম। আৰু ৰাস্তাটো খুব ধুনীয়া, ভাল ৰাস্তা হয়। ৰাণীখামাৰ হৈছে অসমৰ কামৰূপ জিলাৰ এক খুব জনপ্ৰিয় পিকনিক স্পট। গুৱাহাটীৰ পৰা মিৰ্জা নাইবা ৰাণী হৈ যাব পৰা চান্দুবি বিললৈ যোৱা পথত অৱস্থিত এইখন পিকনিক স্পট আৰু বাহিৰৰ বিনোদৰ বাবে এক জনপ্ৰিয় স্থান। ইয়াতে এখন চেণ্টাৰত লগোৱা আছে চান্দুবি আপোনাৰ পিকনিক কটেজ 21 কিলোমিটাৰ, চান্দুবি পিকনিক স্পট 20.8 কিলোমিটাৰ। আৰু এইখিনি আপোনাৰ ৱাটাৰফল আছে, আগত আমি পাই যাম। আৰু ইয়াতে লেখা আছে যে হাতীৰ বিচৰণ এলেকা, সতৰ্ক হ'ব দিছে। গতিকে মই এতিয়া বৰ্তমান চান্দুবিলৈকে যাম প্ৰথমতে, কাৰণ চান্দুবিৰ পৰা যিটো ৰাণীখামাৰ যিটো ৰাস্তাটো হয় সেইখিনিৰ পৰা ডিভাইড হৈ কিনে গৈছে। গতিকে আগলৈকে যাওঁ আৰু মই দেখুৱাই দিম ভালদৰে। আৰু এই যিখিনি জাগা দেখিছে এইখিনি গোটেই ফৰেষ্ট এৰিয়া হয়, আৰু বহুতো ৰাস্তা এতিয়া মই এনেকুৱা পাম। আৰু এটা কথা হ'ল কি, এই গোটেই ৰাস্তাটোত মানে পুৰা হাতী ওলাই থাকে, অলপমান সাৱধানে যাব লাগিব। হাতী পুতুকছে ওলাই আহিব পাৰে, আৰু নাইবা ৰাস্তাৰ মাজত ৰখি থাকিব পাৰে। আৰু জাগা চাওক, জাগা যদি কওঁ পুৰা নেচাৰেল জাগা হয়, পুৰা শান্তিৰ জাগা, বঢ়িয়া লাগিছে একদম আহি কেনে। পুৰা যদিও ঠাণ্ডাৰ বতৰ চলি আছে, উইণ্টাৰ ছিজন, তথাপিও বহুত ভাল লাগিছে। জাগা চাব পাৰে ফ্ৰেণ্ডছ, বহুত ধুনীয়া হয়। আৰু এইপিনে চাৰিওপিনে চেগুন আৰু শালগছ, চেগুন নে শালগছ আপোনালোকে জনাব। ৰাস্তাত বেলেগ গাড়ী নাই, চাব পাৰে, ৰাস্তাত এখনো বেলেগ গাড়ী নাই। আৰু মই এতিয়া ফৰেষ্ট এৰিয়া হাবিৰ মাজত ৰখিছোঁ, দূৰ দূৰলৈকে চাব পাৰে এটা ঘৰ নাই, পুৰা ডাঙৰ এখন হাবি, সেই হাবিখনৰ মাজেৰে গৈ আছোঁ। কিন্তু ৰাস্তা ধুনীয়া হয়, বহুত ভাল ৰাস্তা হয়। গাড়ী মানে আপোনাৰ ব্ৰেক মাৰিব লগা নহয়, স্পীড ব্ৰেকাৰ মাজে মাজে আপোনালোকে পাব এটা দুটা, আৰু বাকী ৰাস্তা মজা। কিন্তু আপোনালোকক চবকে এটা কথা কওঁ যে ৰাতি কিন্তু এই ৰাস্তাটোদি আপোনালোকে নাহিব, যিটো মেইন ৰোড হয় মিৰ্জা হৈ কিনে আপোনালোকে যাব, এই ৰাস্তাটোদি আপোনালোকে নাহিব। বৰ্তমান ফ্ৰেণ্ডছ মই আহি পাই গ'লোঁ চান্দুবি, কিন্তু মই যিহেতু চান্দুবি পিনে নাযাওঁ, মই যাম ৰাণীখামাৰ, য'ত আপোনাৰ আছে 8 কিলোমিটাৰ। আৰু এই দুটা হৈছে আপোনাৰ ৱাটাৰফল। আৰু এইখিনি যিটো চান্দুবি হয়, ইয়াতে বহুখিনি আপোনাৰ কি হয়, গাড়ী চাড়ী আপোনাৰ যেতিয়া চান্দুবি যেতিয়া মেলা হয়, তেতিয়া ইয়াতে বহুতে আপোনাৰ গাড়ী পাৰ্ক কৰে সেইখিনি জেগাত। আৰু এইখিনি যায় চান্দুবি, আৰু মই যাম এতিয়া এইটো চাইডে, য'ত ৰাণীখামাৰ 8 কিলোমিটাৰ আছে। চ' ফ্ৰেণ্ডছ এতিয়া বৰ্তমান মানে কি মই অলপ ৰখি গৈ আছোঁ, কাৰণ কিয় জাগাবিলাক চাই গৈ আছোঁ। আৰু মই এটা কথা আপোনালোকক কওঁ যে মইতো বাৰু অকলে আহিছোঁ এই জাগাটোত, ৰাণীখামাৰ জাগাটোত, কিন্তু আপোনালোকে কেতিয়াও অকলে নাহিব, যদি পাৰে কাৰোবাক লগত লৈ কিনে আহিব। মানে আপোনালোকে বহুতে অকলে আহি বেয়া পাব পাৰে, যিহেতু ৰাস্তাত গাড়ী মটৰ একদম কম পাব, আৰু মানুহৰ ঘৰ আপুনি এইখিনি এৰিয়াত খুব কমেই দেখা পাব। আৰু ৰাস্তা আপোনালোকে পূৰা এনেকুৱা পাব, মাজে মাজে অলপমান ভঙা ৰাস্তা পাব, অফ ৰোড পাব, কিন্তু ওচৰত ঘৰ নাপাব আপোনালোকে। যদি পাৰে কাৰোবাক লগত লৈ কিনে আহিব। মইতো অকলে আহি গ'লোঁ, মই যদি গম পালোঁ হয় যে এনেকুৱা জাগা বুলি, ময়ো কাৰোবাক লগত লৈ কিনে আহিলোঁ হয়। তো যিয়ে নহওক এতিয়া আগবাঢ়ি গৈ থাকোঁ। চ' ফ্ৰেণ্ডছ বৰ্তমান ফাইনেলি আহি পালোঁ ৰাণীখামাৰ, আৰু জাগাডোখৰ খুবেই ভাল এটা জাগা হয়, পুৰা নেচাৰেল প্ৰাকৃতিক এটা জাগা হয়। কিছুমান মানুহতো বাৰু ঠাণ্ডাত ইয়াতে গা ধুই আছে, এইটো চাওক, ঠাণ্ডাত পূৰা গা ধুই আছে পানীত। আৰু ইয়াতে ডাঙৰ ডাঙৰ বাছ গাড়ী ইয়াতে আহি যাব, আল্ট্ৰা আহি যাব, আৰু চাব পাৰে এইপিনে ডাঙৰ আল্ট্ৰা বাছ আছে তাতে। আৰু এইবোৰ গোটেই বালি হয় ভাই, আমি ঘৰত ঘৰ বনাবৰ কাৰণে যিবিলাক আমি বালি ইউজ কৰোঁ, সেয়া হৈছে বালি, এইবোৰ গোটেই বালি হয়। আৰু এইটো হৈছে ৰাণীখামাৰৰ মেইন এট্ৰেকশ্যন পইণ্ট, কুলচি নদীৰ পাৰত চফা পানী আৰু বালিৰ কাৰণে পুৰা বিচ টাইপ ভাইবছ এটা আহে। ইয়াতে আপোনালোকে ব'টিং কৰিব পাৰিব,
নাও আছে ইয়াতে আৰু নাৱৰ ইয়াতে যিবোৰ ৰেট হয় ৰেটখিনি মই দেখুৱাই দিছোঁ আৰু এইটো হৈছে টিকটৰ মূল্য নৌকা বিহাৰ প্ৰতিজনত 50 টকা আৰু উকিয়াম বনভোজস্থলী হৈছে 300 টকা মাত্ৰ আৰু কফাডোঙ্গা জলপ্ৰপাত 150 টকা মাত্ৰ যেতিয়া মানে একচুৱেলি কি ইয়াৰ যিটো বটিং ৰেট হয় আৰু কেনেকৈ ঘূৰাব মই অকণমান সুধিলোঁ তেওঁলোকে ক'লে যে এই নৌকা বিহাৰ যে লিখা আছে প্ৰতিজন আপোনাৰ 50 টকা এইখিনি অলপমান আপোনাৰ এই এৰিয়াখিনি অলপমান ঘূৰাব বেছি দূৰ নহয় আপুনি যদি কফাডোঙ্গা ৱাটাৰফলৰ পৰা ফুৰি আহিব বিচাৰে তেতিয়াহ'লে 150 টকা পাৰ হেড আৰু উকিয়াম বনভোজস্থলীৰ পৰা যদি আহে তেতিয়াহ'লে 300 টকা পাৰ হেডকৈ লোৱা হ'ব গতিকে এতিয়া আপোনালোকে নিজে চিলেক্ট কৰি কিনে ইয়াতে আহি কিনে বটিং কৰিব যে আপোনালোকে ইয়াতে অকল কেৱল মানে বটিঙৰ এনজয়টো লয় মানে বটিংটো উপভোগ কৰে নে বোলে আপোনালোকে আগত মানে যিটো ৱাটাৰফল হয় সেইটো চাব যায় গতিকে এইটো আপোনালোকৰ নিজৰ চইচ মই অলপমান দেৰি ইয়াতে ঘূৰোঁ আৰু বস্তুবিলাক আপোনালোকক দেখুৱাওঁ তাৰপিছত অলপ ভাবিম যে আগলৈকে 150 টকা দি কিনে আগলৈকে ফুৰিব যাওঁ নে 50 টকা দি ইয়াতে অলপমান মানে নাওত উঠি অলপমান উপভোগ কৰোঁ এটা কথা কৈ দিওঁ আপোনালোকে ইয়াতে কিন্তু নেটৱৰ্কৰ প্ৰব্লেম পাব মানে কল কৰিবৰ কাৰণে তথাপিও মোৰ ট্ৰাই কৰোঁতে মাক কলটো লাগিছে চাওঁ কি হয় শুনা পায় নে নাপায় ৰিং কৰিছে মুঠতে পিছে এইটো ঘূৰা নাই গাধ মই গম পোৱা নাই কিন্তু ইয়াতে ৰাইড কৰিলে আপুনি 100 টকা দিব লাগিব পিকনিক স্পটখিনি এক পাক ঘূৰাব আপোনাক বটিং ৰাইডৰ কাৰণে আপোনালোকে ইয়াৰ পৰা টিকেট কালেক্ট কৰিব লাগিব আৰু এইবোৰ ইয়াতে বজাৰ বহিছে আপোনালোকে ইয়াৰ পৰা থলুৱা যিবিলাক সামগ্ৰী হয় আমাৰ অসমৰ সেইবিলাক ইয়াৰ পৰা লৈ যাব পাৰিব গতিকে এক চাইডে হৈছে পিকনিক প্লেচ আৰু এক চাইডে আপোনাৰ বজাৰ বহিছে যদি কাৰোবাক কিবা লাগে তেনেহ'লে ইয়াৰ পৰা লৈ ল'ব পাৰিব পিকনিকত অহাৰ পিছত মানুহৰ জোচ চাওক মানুহ পুৰা পানীত ঠাণ্ডা পানীত নামি গা ধুই আছে পুৰা আৰু বহুত দেৰি ঘূৰি ফুৰি ফাইনেলি ময়ো এতিয়া যাওঁ বটিঙত কিন্তু মই যিহেতু অকলে আছোঁ তাৰ কাৰণে অলপ সময় ৰখিব লগা হৈছে ফাইনেলি মানে কি নাও এখনত মানে এতিয়া অলপমান ৰাইড কৰিম 50 টকাত আৰু যিটো কফাডোঙ্গা জলপ্ৰপাত যিটো ৱাটাৰফল আছে তাতে আজি নাযাওঁ বেলেগ দিনা যাম আৰু 50 টকা ফিজ দি ময়ো অকণমান নাৱেৰে যাত্ৰা কৰোঁ কাৰণ কফাডোঙ্গা ৱাটাৰফলটোলৈ যাব মোৰ আজি সময় নহ'ব কিন্তু আপোনালোকে সময় পালে মিছ নকৰিব কাৰণ মই শুনিছোঁ বহুত ধুনীয়া এটা ৱাটাৰফল হয় চ' ইয়াতে মানে এতিয়া নৰ্মেল বটিং কৰি আছোঁ আৰু যিটো ৱাটাৰফল আছে একচুৱেলি দেৰি হয় মানে কি হয় 25 to মানে আধা ঘণ্টা লাগি যায় অহাতে যোৱাতে আৰু ইমানখিনি সময় মোৰ লগত নাই তাৰ কাৰণে ভাবিছোঁ নৰ্মেল মানে কি বটিং কৰোঁ সেইখিনিয়ে চ' নেক্সট টাইম যদি আপোনালোকে আহে তেতিয়াহ'লে ইয়াতে বটিং কৰিব পাৰে আপোনালোকৰ নিজৰ চিলেকশ্যন মানে নিজৰ পচন্দ অনুযায়ী ক'ত আপোনালোকে বটিং কৰে নৰ্মেল বটিং কৰিব পাৰে বা ধৰক যদি ৱাটাৰফল যদি চাব যায় আৰু উকিয়ামত যদি মানে বিচাৰে তেতিয়াও যাব পাৰে কেৱল তাৰ যিটো ৰেট হয় ৰেটটো বেলেগ আৰু বটিঙত মানে কি কেৱল এজন মানুহ কিন্তু নানে মানে মিনিমাম 6জন হ'ব লাগিব আৰু মইতো একচুৱেলি অকলে আছিলোঁ ত' দাদাহঁতক মানে ইয়াতে লগ পালোঁ তেওঁলোকক লগ পোৱাৰ কাৰণে মানে ইটো গ্ৰুপতে মোক দি দিলে কিন্তু অকলে নানে কেতিয়াও মানে মিনিমাম 5জন এই নাওখন পুৰা এনেকুৱা হিলি আছে অলপমান বহিবৰ কাৰণে ঠিকে আছে কিন্তু অলপমান নিজৰ বেলেঞ্চটো কিন্তু বহুত দৰকাৰী হয় নিজৰ যদি বেলেঞ্চ হেৰাই তেতিয়াহ'লে অলপমান দিগদাৰ আছে অলপ ভালকৈ বহিলে হ'ল একো নাই টেনশ্যন নাই তথাপিও কিন্তু লাইফ জেকেট ইয়াতে নাই তো এতিয়া বৰ্তমান আহি পালোঁ পাৰ আহি পালোঁ আৰু বেছি দূৰ নাই আৰু কথা হ'ল কি 10-15 মিনিট হ'ল চাগে এইখিনি ৰাউণ্ড মানে ঘূৰোৱাটো চ' আপোনালোকে এনেকৈ যদি আহে ইয়াতে বটিংটো কৰিব পাৰে এটা ফাইনেলি বৰ্তমান পাৰ পাই গ'লোঁ
ফ্ৰেণ্ডছ এটা মানে কি ফাইনেলি ব'টিং কৰা হৈ গ'ল এতিয়া আকৌ আহিলোঁ পাৰলৈকে চ' আপোনালোকে যদি এনেকৈ ব'টিং কৰিম বুলি বিচাৰে গোটেইখিনি লিষ্ট মানে প্ৰাইচ লিষ্ট গোটেইখিনি মই দি দিছোঁ আপোনালোকে নিজৰ পচন্দ অনুযায়ী ব'টিং কৰিব এতিয়া মই ইয়াৰ পৰা ওলাই যাওঁ আৰু এইপিনে বেছি আগত নাযাওঁ কাৰণ আগত আপোনালোকে যিমানে দূৰ যাব আপোনালোকৰ পিকনিক মানে মানুহ খাই আছে তাতে বিশেষ আৰু আপুনি যদি এইপিনে যদি আগত যায় তেতিয়াহ'লে আপোনাৰ যিটো ৱাটাৰফল আছে সেই ৱাটাৰফলটো পাই যাব পিছে বন্ধুসকল ৰাণীখামাৰতে দুটা ৱাটাৰফল পোৱা যায় এটা হৈছে চলকাদেৰ আৰু আনটো হৈছে কাফাডোঙা ৱাটাৰফল বন্ধুসকল এতিয়া বৰ্তমান মই ওলাই আহিলোঁ তাৰ পৰা আৰু এতিয়া ৱাটাৰফল এটা চাই যাওঁ খুব ধুনীয়া এটা ৱাটাৰফল এটা আছে আৰু মোৰ একচুৱেলি মানে কি দেৰি হ'ল দেৰি হোৱাৰ কাৰণে মানে কি এতিয়া মানুহ বহুত কম দেখি আছোঁ 3:30 বাজিলে তাৰ পৰা ওলাই আহোঁতে এতিয়া খোজকাঢ়ি গৈ আছোঁ চ' এতিয়া বৰ্তমান খোজকাঢ়ি গৈ আছোঁ চাওঁ কিমান দূৰ যাব লাগে খোজকাঢ়ি কেনে আৰু ইয়াৰ হৈছে এইটো এনভাইৰনমেণ্ট পৰিৱেশটো এনেকুৱা ধৰণৰ খুব এটা শান্তিৰ পৰিৱেশ হয় চ' ৱাটাৰফলটো বেছি দূৰ নাই জাষ্ট আপোনাৰ 60 মিটাৰমান খোজকাঢ়িব লাগিব পাৰ্কিং এৰিয়াৰ পৰা আৰু এতিয়া খোজকাঢ়ি গৈছোঁ সেইটো হৈছে আগত ৱাটাৰফলটো আগত আছে গতিকে আগলৈকে যাওঁ দেৰি হৈ গ'ল দেৰি হোৱাৰ পিছত মানে কি হয় ঘূৰি কেনে ইমান এটা ভাল নালাগে তথাপিও যিটো আহিছোঁ ৱাটাৰফলটো এবাৰ চাই যাওঁ এটা কথা ফ্ৰেণ্ডছ ইয়াৰ পৰা সোনকালে ওলাব লাগিব কাৰণ মই আকৌ ৰাণী হৈ কেনে যাম মই ইমান দূৰ ঘূৰি কেনে মিৰ্জা হৈ কেনে নাযাওঁ আৰু ৰাণী হৈ গ'লে ৰাস্তাটো অলৰেডি আপোনালোকে দেখাই পাইছে কেনেকুৱা এটা ৰাস্তা হয় আৰু ৰাতি হাতী বহুত ওলাই বোলে গতিকে বহুত মানে কি আৰু গতিকে সোনকালে মই ইয়াৰ পৰা ওলাব লাগিব আৰু মই মানুহ দেখি আছোঁ এটা দুটা খোজকাঢ়ি আছে আৰু সেইটো হৈছে ৱাটাৰফলটো এতিয়া বন্ধুসকল ওলাই আহিলোঁ ৱাটাৰফলটোৰ পৰা ৱাটাৰফলটো মানে বেয়া নহয় ভালে ফটো উঠিবৰ কাৰণে ভালে হয় কিন্তু ৱাটাৰফলটো ইমান এটা ওখ নহয় কিন্তু এইটো ৱাটাৰফলটো মানে ঠিকে আছে ভালে বেয়া নহয় আৰু এইটো ৱাটাৰফলত আহিবৰ কাৰণে পাৰ হেড চাৰ্জেছ লোৱা হয় 20 টকাকৈ জাগাটো চাব পাৰে বহুত ধুনীয়া একদম গাড়ী মটৰৰ পৰা একদম দূৰত গুৱাহাটীৰ পৰা একদম দূৰত কোনো ধৰণৰ হাই হুলস্থুল নাই একদম পূৰা শান্ত পৰিৱেশ চ' বন্ধুসকল এতিয়া ওলাই আহিলোঁ ৰাণীখামাৰ পিকনিক স্পটৰ পৰা আৰু এতিয়া গৈ আছোঁ ঘৰত গুৱাহাটী অভিমুখে আৰু ৱাটাৰফলটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি কিনে জনাব গতিকে ভিডিঅ'টো এটা সৰু এটা ভিডিঅ' আছিলে বনভোজস্থলীৰ এটা ভিডিঅ' কিন্তু অকল ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু প্ৰথমবাৰৰ কাৰণে যিসকলে চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিব বাই বাই